নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই সৌৰভ এক্সৰাইডাৰলৈ স্বাগতম জনাইছোঁ। কালিলৈ যিহেতু গৰু গা ধুওৱা, গতিকে ৰাতিপুৱাই যেতিয়া গৰুকেইটাক ৰঙা বগা চিলা গৰুকেইটা যেতিয়া লৈ কাইলৈ গৰু গা ধুৱাবলৈ বুলি ওলাই যোৱা হ'ব, গতিকে প্ৰথমতে আমাক লাগিব কি, গৰু গা ধুওৱা বুলি ক'লে সকলোৱেতো জানেই, গৰু গা ধুওৱা বুলি ক'লে আপোনাৰ শাককেইটা মেইন, থেকেৰা, জাতিলাও, বেঙেনা, খুচি ডাঙৰ ডাঙৰকৈ থৈ পিঠিত মৰা মজাটোৱেই বেলেগ। গতিকে মানে কি হ'ব, কালিলৈ যিটো ৰাতিপুৱা পটাপট এইবিলাক বনাই মেলি অলপ খৰখেদা হয়, গতিকে আজিয়ে মানে মই ভাবিছোঁ শাককেইটা বনাই থৈ দিওঁ। গতিকে শাককেইটা বনাই থাকোঁতে এটা ভিডিঅ' কৰি থাকোঁ। আপোনালোকৰ শাক যদি কোনোবা শাক বনাব নাজানে, এনেকৈ ধুনীয়াকৈ ফালি ল'ব, ফালি জুইত এইকেইটা সেকি অলপ বহল কৰি ল'ব, তেতিয়া চুচিবলৈ মেলিবলৈ অলপ ভাল হয়, আৰু জাতিলাও বেঙেনা এনেকৈ খুচিবলৈও অলপ ভাল হয়। তাৰপিছত এনেকৈ একদম ধুনীয়াকৈ সুন্দৰকৈ চুচি ল'ব মিহি কৰি, নহ'লে জাতিলাও বেঙেনা ভৰাবলৈ অলপ অসুবিধা হয়। যিহেতু আমি কৃষিজীৱী চহা অসমীয়া, গতিকে আমাৰ এই ৰঙালী বিহুটো মেইন। কাৰণ এই ৰঙালী বিহুতে গৰুকেইটা আমি গা পা ধুৱাই কৃষি কৰ্মৰ কাৰণে সিহঁতক উপযোগী কৰিব লাগিব। সিহঁতক কালিলৈ আমি গা পা ধুৱাই মাহ হালধিৰে ধুনীয়াকৈ গধূলি সময়ত নতুন পঘাৰে বান্ধি পিঠা পনা খুৱাই সিহঁতক গোটেই, যিহেতু আমি সিহঁতৰ ওপৰতে নিৰ্ভৰ কৰিয়ে গোটেই কৃষি কৰ্মৰ লগত জড়িত হওঁ, গতিকে এদিনটো সিহঁতৰ বাবেও অলপ কিবা অকণমান কৰিব লাগিব। হাতত পইচা খাবলৈ থাকক বা নাথাকক, কিন্তু ৰঙালী বিহু বুলি ক'লে একদম বিহু মানে এপাক নাচি দিবলৈ মন যায়ে আৰু। কালিলৈ আকৌ আমলৈ টোপো পাৰিব লাগিব। আমলৈ টোপ, গাহৰি মাংস, ৰহি সাজৰ বাতি লৈ বহাগৰ বিহুটোত বহি লৈ গৰু গা ধুৱাই আহি খোৱা মজাই বেলেগ, হয় নহয়? এইফালে লগত কণী যুঁজটো আছেই। তাৰপিছত আপোনাৰ সেই গধূলি সময়ত দুবাতি সাজ মাৰি লৈ ফটাত ঢোল এটা লৈ গেজেং বিহু মৰাটো মজাটো কথা আৰু নকওঁৱে আৰু, সকলোৱে জানেই। তেতিয়া বিহু বুলি ক'লে ইমান বেছি কোৱাৰ প্ৰয়োজনো নাই, কিন্তু শাকডাল মানে চুচি থকাতে ভিডিঅ' এটা বনাবলৈ মন গ'ল। যিহেতু অলপ পিছত বজাৰলৈ ওলাই যাম, বজাৰলৈ ওলাই যাওঁতে ভাবিছিলোঁ ভিডিঅ' এটা বনাম, কিন্তু আজি বতৰটো ডাৱৰীয়া, গতিকে বজাৰ যোৱা ভিডিঅ' চিডিঅ' নবনাওঁ। সেইকাৰণে বোলো শাক বনাই থকা ভিডিঅ' এটাকে বনাই দিয়া যাওক। পাৰিছোঁনে বাৰু বনাব? কিয় নোৱাৰিম, হয় নাই? ভাত যেতিয়া কাঁহীয়ে কাঁহীয়ে দমৰা গৰুৱে দেখিব নোৱাৰাকৈ খাব পাৰোঁ, আৰু এইটো বনাব নোৱাৰিলে হ'ব নেকি, হয় নাই? সুন্দৰকৈ এনেকৈ মাজত ধুনীয়াকৈ চুচি ল'ব। চুচি কাৰোবাৰ ওপৰত যদি অকণমান খং উঠি আছে, তেনেহ'লে কালিলৈ একদম সুযোগ বুজি থেকেৰা, ডাঙৰ চাই থেকেৰা এটা লৈ অকল দুফালহে কৰিব, পিঠি সোঁমাজতে একদম থেকেৰা খা বুলি মাৰি পঠিয়াই দিব। ইভাগেতো মাৰিলে আপোনাৰ লগত আকৌ কাজিয়া হ'বলৈ চান্স আছে, কিন্তু কালিলৈ দিনটোত কিন্তু সেইটো সুবিধা আকৌ দেই, সেইটো নেৰিব কিন্তু, একদম কৈ দিলোঁ। কিন্তু সেই সুবিধাটো যদি এৰি দিয়ে, তাৰপিছত আৰু মাৰিব নোৱাৰে আৰু। একদম যিমান ডাঙৰ আখেৰ আছে, জাতিলাওটোতো দুফাল কৰিব, একদম ডাঙৰ এফাল লৈ এনেকৈহে মাৰি পঠিয়াব আৰু। এইডাল দেখিছেনে, হৈ গ'ল শাকডাল। আৰু কেইডালমান বনালোঁ, মানে কি, দুডালমান ঘৰত ৰাখি বাকীকেইডাল মানে লগৰ এজনক আৰু দদাইদেউ এজনক দিমগৈ। কিজানি বিহু বুলি
অকণমান ধৰিলে দিয়ে না নাই, কিন্তু হ'লেও কাম নাই, তেওঁলোকৰ ঘৰত নথয় সেইবিলাক। আৰু নবনাওৱেই নেকি, হৈয়ে যাব, এইকেইডালেই হৈ যাব। দেখিছেনে বাৰু, একদম পূৰা ধুনীয়াকৈ বনাই লৈছোঁ। বনাই লৈ কাইলৈ গৰুকেইটা ধুৱামগৈ। গতিকে আপোনালোকক চাককেইটা বনোৱা ভিডিঅ'টো দেখাওঁ বুলিয়ে ভিডিঅ'টো কৰিলোঁ, বেয়া নাপাব। ভিডিঅ'টো শেষলৈকে চাই, যদি চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।